যেটো সময়ত মানুহে মংগল গ্ৰহত যোৱাৰ চিন্তা কৰি আছে বা যেটো সময়ত মানুহে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ ক্ৰিপ্টোকাৰেন্সি বা অনলাইন লেনদেন কৰি আছে সেইটো সময়ত আজি আমি এটিএমৰ উদ্বোধনীৰ এটা নিউজ কৰিব লগা হৈছে এই আমাৰ সৌভাগ্য নে দুৰ্ভাগ্য ক'ব নোৱাৰোঁ যিকি নহওক আমাৰ উন্নয়নবিলাক লাহে লাহে হয় যিহেতু আমি ভাৰতৰ মানুহ আৰু ভাৰতৰ উন্নয়ন কেন্দ্ৰ আপোনালোকে জানে অৱশেষত আমবাৰীৰ বহুদিনীয়া এটি অভাৱ আজি পূৰণ হৈছে যিটো অভাৱৰ কাৰণে আমাৰ এই বৃহত্তৰ আমবাৰী অঞ্চলৰ ৰাইজে বহুত কষ্ট কৰি আছিল বিশেষকৈ লেনদেনৰ ক্ষেত্ৰত বা কেতিয়াবা টকা উইড্ৰলৰ ক্ষেত্ৰত বা বেলেঞ্চ চেক কৰাৰ ক্ষেত্ৰত আমি আমবাৰীৰ পৰা জনগণ নীলবাগান ডবকা হুদাইলৈ যাব লগা হৈছে আৰু বহু সময়ত আমি বহু কষ্ট কৰি গৈছিলোঁ এইসমূহ জেগাত ঠাইলৈ কিন্তু সময়ত গৈ আমি বেছিভাগ এটিএম খালী পাইছিলোঁ এজ এ ৰিজাল্ট আমি বিভিন্ন সময়ত নানান সমস্যাৰ সন্মুখীন হৈছিলোঁ কিন্তু আজি আমাৰ আমবাৰীৰ বাবে দিনটো খুবেই ভাল কাৰণ আজি আমি আমবাৰীত সমূহীয়াভাৱে মুকলি কৰিছোঁ এটি এটিএম আৰু যিটো এটিএমত এতিয়াৰ পৰা অন্যান্য এটিএমত যিবিলাক সুবিধা আপোনালোকে পাই আহিছিলে আমবাৰীৰ এইটো এটিএমতো আপোনালোকে সকলো সুবিধা পাব বাকী বেংকৰ এটিএমৰ যিবিলাক সুবিধা ইতিমধ্যে দি আছে সেই প্ৰতিটো সুবিধা এইটো এটিএমতো উপলব্ধ হ'ব আপোনালোকক এটিএমৰ সবিশেষ জনাই আছোঁ এইটো উইড্ৰল লিমিট কিমান বা কিমান ট্ৰেনজেকশ্যন এটা মাহত এজন কাষ্টমাৰে কৰিব পাৰিব বা ইয়াত কোনো এক্সট্ৰা ফিজ দিব লাগিব নে নাই আমি সবিশেষ আপোনালোকক জনাই আছোঁ তো এই এটিএমটোৰ ট্ৰেনজেকশ্যন লিমিট কিমান ডেইলি 10,000 মানে এটা এটিএমৰ 10,000 পাৰ ট্ৰানজেকশ্যনত ওলাব পাৰিব আৰু যিমান লিমিট থাকিব তেওঁৰ এটিএমৰ ওপৰত ভিত্তি কৰিব তেওঁৰ এটিএমত যদি 40,000 লিমিট থাকে তেতিয়াহ'লে 40,000 পাৰ ট্ৰানজেকশ্যন 10,000 আৰু 4টা ট্ৰানজেকশ্যন কৰিব পাৰে আৰু নিয়মতেতো আপোনাৰ 5টা ট্ৰানজেকশ্যন ফ্ৰী থাকে আৰু ইয়াত দেখা যায় কেতিয়াবা মানুহৰ 5টা ট্ৰানজেকশ্যন বেলেগ এটিএমত এটা ট্ৰানজেকশ্যন আৰু এটা মাহত 5টা ট্ৰানজেকশ্যন কৰি লৈছে আৰু ইয়াত আহি আৰু 5টাৰ ওপৰত এটা কৰিছে তেতিয়াহ'লে আপোনাৰ চাৰ্জ কাটিব এইটোতো RBI গাইডলাইনত আছে সকলো এটিএমৰ নিয়ম যেনেকুৱা এইটোতো তেনেকুৱা থাকিব আমি বেছিভাগ এটিএমত মাজে মাজে গৈ দেখোঁ যেন কেছ এভেইলেবল নাই ইয়াতো তেনেকুৱা হ'ব নাই এনেকুৱা নহয় কেছ এভেইলেবল মই সম্পূৰ্ণ ৰিস্ক লৈছোঁ এইটোৰ মানে আমি আৰু ৰমেশ ভাই আমাৰ দাদা তেওঁ আৰু মই দুয়োজনে মিলি এইটো মানে বহুত গাইড কৰিম মানে টকাৰ অভাৱ নহয় মানে সকলো সময়ত মানুহে আহি টকা পাব কেতিয়াও মানে টকাৰ অভাৱ নহয় কেতিয়াও যে টকা নাপাই ঘূৰি গৈ আছে এনেকুৱা নহ'ব মানে টকা পাই থাকিব সকলো সময়ত ছাৰ্ভিচটো এভেইলেবল থাকিব সকলো সময়ত ডেইলি এখন এটিএমৰ জৰিয়তে আমি 10,000 পাৰ ট্ৰানজেকশ্যন আৰু যদি তেওঁৰ লিমিট থাকে 40,000 এটিএমৰ তেতিয়াহ'লে পাৰ ট্ৰানজেকশ্যনত 10,000 ইনটু 40,000 উঠাব পাৰিব 4বাৰ পাৰিব যিহেতু এইটো এটা প্ৰাইভেট এটিএম ইয়াত কোনো এক্সট্ৰা চাৰ্জ নাকাটে সেম তেনেকুৱা মানে 5টাৰ ওপৰত গ'লে চাৰ্জ কাটিব আপোনাৰ ষ্টেট বেংকত গ'লেও যেনেকুৱা চাৰ্জ কাটিব এইটোতো গ'লে তেনেকুৱা চাৰ্জ কাটিব ফ্ৰী থাকিব আৰু আপোনাৰ আৰু এটা আছে আপোনাৰ কেতিয়াবা বেলেঞ্চ চেক কৰাৰো লিমিট থাকে RBI গাইডলাইনছে এতিয়া দিছে 5টা বেলেঞ্চ ইনকুৱাৰী কৰিলে 5টা কৰিব পাৰিব ফ্ৰী আৰু তাৰ ওপৰত এটা কৰিলে আপোনাৰ 10 টকা কাটিব আৰু উইথড্ৰ কৰিলে 23 টকা 80 পইচা কাটিব এইটো হৈছে মানে RBI গাইডলাইন RBI পৰিচালনা কৰিব সকলো RBIৰ গাইডলাইন থাকিব ইয়াত মোক দিছে তেওঁলোকে RBIৰ চাৰ্টিফিকেটখন দিছে মই এতিয়া দেখুৱাব নোৱাৰোঁ মোৰ লেপটপত আছে মই দেখুৱাম ঠিক আছে ধন্যবাদ আৰু বিশেষকৈ আমবাৰী অঞ্চলৰ ৰাইজৰ বাবে অত্যন্ত ভাল খবৰ এতিয়া আৰু আপোনালোকে টকা উইড্ৰলৰ কাৰণে বা কেছ বেলেঞ্চ চেক কৰাৰ কাৰণে আপোনালোকে সুদূৰ ডবকা বা নীলবাগান হাৰঘাট যাব নালাগে এতিয়া আপোনালোকে আমবাৰীতেই আপোনাৰ বেংকৰ লগত যিখিনি লেনদেন আছে সেয়া কিছু পৰিমাণে হ'লেও কৰিব পাৰিব আৰু আমি আশা ৰাখিছোঁ আমাৰ এইটো এটিএমে আপোনালোকক আগন্তুক দিনত এটি ভাল ছাৰ্ভিচ দি আহিব আপোনালোকক ভাল সেৱা কৰিব পাৰিব আৰু যিসকলে আমবাৰীৰ বিষয়ে নাজানে বা আমবাৰীৰ এটিএমটো ক'ত হয়তো আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে আপোনালোকৰ বাবে কৈ দিছোঁ আপোনালোকে আমবাৰী হাইস্কুলৰ কাষত এই এটিএমটো পাব আৰু
জয়নগৰ আমবাৰী ৰোডৰ আমবাৰী হাইস্কুলৰ অপজিট ছাইডত আপোনালোকে আহিলে এই ATM টো পাব। আপোনালোকে আহক, আহি লেনদেন কৰি এবাৰ চাওক কেনেকুৱা লাগে, সঁচাই ATM টোৱে পইচা দিয়ে, বেলেঞ্চ দিয়ে নে, বা বেলেঞ্চ যদিও দিয়ে ইয়াত কোনো ফাইন লয়নে নাই, এবাৰ চেক কৰক। আৰু এই ATM টো ইয়াত স্থায়ীভাৱে যাতে ছাৰ্ভিচ দিব পাৰে তাৰ এটা ব্যৱস্থা কৰক।